নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে DN ব্লগছ। তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাই থাকক আৰু আগলৈকে। আমি এজন আহিব, তেওঁৰ কাৰণে অপেক্ষা কৰি আছোঁ। কি আনিব গৈছে? তেওঁ DSLR আনিব গৈছে। তিলকা তেওঁ আহিলে তিলকা লাজ কৰিছে, একো ক'বলৈ নাই। তিলকা লাজ বিয়া পতা মানুহ যে এইফালে লাজ কৰি আছে। ইয়াৰ লাভ এটা হয়, যাব লাগিব আৰু বহুত দূৰ যাব লাগিব।
এইটো দেখিবলৈ পাইছোঁ। ফাইনেলি পালোঁ, কিন্তু ভিতৰত সোমাবলৈ দিয়া নাই। ইয়াৰ পৰাই আৰু দৰ্শন কৰিলোঁ মহাদেৱক। গৈছোঁ, ফটো মাৰিবলৈ মাতি আছে। এতিয়া আমি বৰদোৱালৈ যাম। ইয়াত যেতিয়া নোৱাৰিলোঁ বৰদোৱা চাবলৈ যাম, বৰদোৱালৈকে যাম। ব'লক। আহি আছো মেইন জেগালৈ। গোপাল আহি আছে। মাছ নেকি? এয়া চব মজা মজা মজা। আছে
তাৰপৰা সেইটো গল্ডেন কাপ চবে ফটো মাৰি আছে এয়া আমাৰ কেমেৰামেন হেল্ল' কেমেৰামেন যাবৰ মানে দেৱেন আমাৰ হেণ্ডচাম ল'ৰাজনে ফটো উঠি আছে এয়া ভিনি খুলখালি একেলগে আছে চেলফি মৰা নাই নহয় ভিডিঅ' কৰি আছে ব'ল কেমেৰাটো এইফালে আছে ঐ গোপাল কেনেকুৱা লাগিছে আহি ভাল লাগিছে অংকৰ দা ইয়ালৈ আহি কেনেকুৱা লাগিছে মজা লাগিছে ন আমাৰো ভাল লাগিছে বাৰু ফাৰ্ষ্ট টাইম আহিছোঁ তোমাৰ কেনেকুৱা লাগিছে ভাল লাগিছে কঁকালৰ বিষ হৈ গৈছে খালি আৰু কি ক'বা ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া কঁকালৰ বিষ হ'বই আৰু ন ব'ল দা ইয়ালৈ আহি কেনেকুৱা লাগিছে কৈ দিয়ক মজা ন সঁচাকৈ নেকি ঠিকে আছে বাৰু এইজোপা চব শিলিখাজোপা য'ত যাৰ তলত বহি শংকৰদেৱে পুস্তক লিখিছিলে এতিয়া যাওঁ আৰু বহুত দেৰি ৰ'লোঁ